নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ-বাইদেউসকল প্ৰতিজন শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ গৃহ জিলা বা নিজৰ ঘৰৰ ওচৰত থাকি শিক্ষাদান কাৰ্যত নিজকে বৰ্তি হ'বলৈ ইচ্ছা প্ৰকাশ কৰে। ছাৰ-বাইদেউসকল যদি চোৱা যায় শ্ৰদ্ধাৰ বহুতো শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ গৃহ জিলাৰ পৰা আঁতৰি বহু দূৰত আন এখন জিলাৰ বিদ্যালয়ত শিক্ষাদান কাৰ্যত নিজকে বৰ্তি কৰাই ৰাখিছে। সেইসকল শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰবল ইচ্ছা যেন তেওঁলোকে নিজৰ গৃহ জিলা বা ওচৰৰ এখন জিলালৈ আহি বিদ্যালয়ত যোগদান কৰি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰাব পাৰে। আৰু সেইসকল শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এটা গুৰুত্বপূৰ্ণ ঘোষণা ছ'চিয়েল মিডিয়াত তেওঁ পোষ্ট কৰিছে আৰু সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ছাৰ-বাইদেউসকল ভিডিঅ'টি সম্পূৰ্ণখিনি অংশ চাবলৈ যত্ন কৰিব আৰু যদি ভিডিঅ'টি ভাল পায় সকলো শিক্ষক শিক্ষয়িত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আগলৈকে শ্বেয়াৰ কৰিব আৰু বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ৰাজ্যখনৰ শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত দিয়া পোষ্টলৈ যোৱাৰ আগমুহূৰ্তত মই আপোনালোকক দুটিমান কথা উল্লেখ কৰিব খুজিম বা হয়তো আপোনালোকে এই বিষয়ে অৱগত যে HRMS অৰ্থাৎ হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট ছিষ্টেম, য'ত প্ৰতিখন বিদ্যালয়ৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীৰ নিজৰ তথ্য ইয়াত আপলোড কৰিবলৈ বুলি কোৱা হৈছিল। শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল আজি কিছুদিনৰ পূৰ্বে এটা পুনৰ নিৰ্দেশনা আহিছিল যে প্ৰতিখন বিদ্যালয়ৰ প্ৰতিজন শ্ৰদ্ধাৰ শিক্ষাগুৰুৱে তেওঁলোকৰ L1 অৰ্থাৎ লেংগুৱেজ 1 প্ৰথম ভাষা আৰু তেওঁ কৰ্মৰত বিদ্যালয়খনৰ যিটো মিডিয়াম মাধ্যম সেই কথাখিনি HRMSত আপলোড কৰিবলৈ বুলি কোৱা হৈছিল। আৰু এই সকলোখিনি কথা শিক্ষক শিক্ষয়িত্ৰীসকলৰ বদলীকৰণৰ সন্দৰ্ভত নিৰ্দেশনা প্ৰদান কৰিছিল অসম চৰকাৰৰ শিক্ষা বিভাগে। শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল আহকচোন আমাৰ ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত এই বদলীকৰণৰ পৰ্টেল HRMS সম্পৰ্কত কি কথা কৈছিল বা শিক্ষক শিক্ষয়িত্ৰীসকলৰ বদলীকৰণৰ সম্পৰ্কত কি কথা উল্লেখ কৰিছিল সেইখিনি এবাৰ চাবলৈ চেষ্টা কৰোঁ। এইটোৱে আছিল আমাৰ ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত দিয়া পোষ্ট আৰু এই পোষ্টত তেখেতে উল্লেখ কৰি লিখিছিল, শিক্ষকসকলৰ বাবে থকা বদলীকৰণ পৰ্টেল HRMS assam.in-ত একেই L1 বিশিষ্ট বা একেটা মাধ্যমৰ দুজন বিদ্যালয়ৰ সমপৰ্যায়ৰ দুগৰাকী শিক্ষকৰ মাজত পাৰস্পৰিক বদলীকৰণৰ ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে। এনেধৰণৰ প্ৰস্তাৱ আগবঢ়াব বিচৰা শিক্ষকসকলে এতিয়া পৰ্টেলটোত গৈ আবেদন কৰিব পাৰিব। অৰ্থাৎ এই কথাটোকেই এই অংশখিনিত উল্লেখ কৰিছে যে শিক্ষকসকলৰ বদলীকৰণৰ যি পৰ্টেল HRMS assam.in-ত একেই L1 অৰ্থাৎ লেংগুৱেজ 1 একেই আৰু একেটা মাধ্যমৰ দুজন বিদ্যালয়ৰ সমপৰ্যায়ৰ যি দুগৰাকী শিক্ষক অৰ্থাৎ দুইটা কেটেগৰী একে হ'ব লাগিব, লেংগুৱেজ 1 আৰু মিডিয়াম, আৰু তেওঁলোকৰ মাজত যি পাৰস্পৰিক বদলীকৰণ অৰ্থাৎ মিউচুৱেল ট্ৰান্সফাৰৰ যি ব্যৱস্থা সেই ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে। আৰু যদি কোনো শিক্ষক শিক্ষয়িত্ৰীৰ L1 আৰু মিডিয়াম মিলি আছে তেন্তে তেওঁলোকে এতিয়া নিৰ্দিষ্ট পৰ্টেলটোত গৈ অৰ্থাৎ HRMS assam.in-ত গৈ আবেদন কৰিব পাৰিব বুলি ইয়াত উল্লেখ কৰিছে। শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল অৰ্থাৎ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত দিয়া পোষ্টটোৰ জৰিয়তে এটা কথাই ক'ব পাৰি যে যদি L1 আৰু মিডিয়াম একে হয় তেন্তে তেনেক্ষেত্ৰত দুইজন শিক্ষকৰ মাজত যি পাৰস্পৰিক বদলীকৰণ অৰ্থাৎ মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে আবেদন সেই শিক্ষক শিক্ষয়িত্ৰীসকলে কৰিব পাৰিব। আৰু হয়তো আমাৰ ৰাজ্যখনত বহু শিক্ষক শিক্ষয়িত্ৰী ওলাব যিসকলৰ L1 আৰু মিডিয়াম একে হ'ব আৰু তেওঁলোকে পাৰস্পৰিক যি আমাৰ বদলীকৰণ সেই বদলীকৰণ বিচাৰিব। গতিকে সেইসকল শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে আজিৰ এই মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে দিয়া সামাজিক মাধ্যমৰ যি পোষ্ট সেই পোষ্টটোৱে সহায় কৰিব। কামনা কৰিম প্ৰতিজন শিক্ষাগুৰুৱে নিজে ভবা ধৰণেৰে অৰ্থাৎ তেওঁলোকৰ সুবিধাজনক স্থানত আহি কৰ্মত যোগদান কৰিবলৈ সক্ষম হওক। আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব আৰু যদি ভিডিঅ'টি ভাল পালে সকলো শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আগলৈকে শ্বেয়াৰ কৰিব আৰু বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তুলৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ, টেক কেয়াৰ।